পিতৃক চিতাত তোলাৰ পাছতো পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত দপদপাই অভিনয় কৰিবলগীয়া হয় এজন ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাই। আচলতে কিমান কষ্ট কৰে এজন ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাৰ, কিমান দুখ কষ্ট আৰু কিমান ত্যাগ কৰিবলগীয়া হয় এজন ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা। অসমৰ জনপ্ৰিয় অভিনেতাজনৰ আহিছে এটা দুখৰ খবৰ। অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতাজন বৰ্তমান এই বৰ্ষৰ চুক্তিবদ্ধ হৈছিল ৰাজমুকুট থিয়েটাৰত। জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু বহুতো নপুৰণি শিল্পীৰ সমাহাৰেৰে এই বৰ্ষত অভিনয় কৰিছিল অসমৰ স্বনামধন্য জনপ্ৰিয় অভিনেতা, সকলোৰে চিনাকি, আৰু সেই অভিনেতাজনৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকক ফটো দি দিয়া হৈছে। তেওঁৰ নাম হ'ল নিৰ্মল দত্ত। এই অভিনেতাজনৰ পিতৃৰ মৃত্যু হৈছিল আৰু পিতৃক চিতাত তোলাৰ পাছত পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনেতাজনে অভিনয় কৰিবলগীয়া হৈছে। বন্ধু বান্ধৱীসকল, সঁচাকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতাসকলৰ জীৱন বহুত কষ্টকৰ আৰু কিমান ত্যাগ কৰিবলগীয়া হয় এজন ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা। খবৰটো সঁচাকৈ শিল্পী সমাজ তথা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে অতিকৈ দুখৰ খবৰ। ধন্যবাদ।